टिपकाय मडेल हस्पिटाल फटबटजरा टिपकाय मडेल देहा फाहामसालियाव थोजासे डाक्टारफोर गैया। ओनसोलनि सुबुंफ्रा मोजां फाहामथाय नागिरनो जुजिगासिनो दं। जोबोर गोनांथार बाथ्राया बेनोदि बियो बिटिआरआव सासे आइजोफोरनि सोलेर फाहामगिरि, सासे गथ'साफोरनि सोलेर फाहामगिरि गैयै टिपकाय मडेल हस्पिटाल। रायखांनो गोनांदि माबाफोर खैफोद जायोब्ला बेखौ क'क्राझार एबा धुबुरी मेडिकेल कलेजाव लांनांगौ जायो। जोबोर गोजान गामि लामा जौगानो हायै जायगाफोराव थाग्रा गुबुन गुबुन हारिसा सुबुंफोरा बेरामिफोरखौ हरखाब सिबिथायनि थाखाय बे देहा फाहामसालियाव लाबोयो, नाथाय मोजां फाहामथाय मोनैनि जाहोनाव बिसोरो गोबाव समनिफ्रायनो बायदि रोखोमनि जेंनाजों मोगा-मोगि जाबोगासिनो दं। मोनसे सोदोबाव बुंनो थाङोब्ला बे मडेल देहा फाहामसालिया दा पुटुका फेनाव सोलायबाय। कौटि कौटि रां बाहायनानै रायजोनि सावस्रि बिफानजों लुजानाय बे देहा फाहामसालियाव सानैल' डाक्टर दं, नाथाय जुदि बिसोरनि गेजेराव सासेया सानसे फैयोब्ला गुबुन साननै फैया होननानै अजद दैखांदों। এইখন হস্পিটালৰ নাম কি? এইটো হ'ল ফটবজৰা মডেল হস্পিটেল। এইটো 2016 চনত স্থাপন হৈছিল। হয় হয়, আগষ্ট মাসত। হস্পিটাল আমি দেখিছোঁ যে এইখন হস্পিটালত কিন্তু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই বা চিকিৎসা সেৱাও নাই তেনেকুৱা ধৰণৰ, কি ক'ব? এইটো মানে আমাৰ ইয়াৰ লোকাল এই হেৰিটো ষ্টাফবিলাক যিটো মানে থাকে সিহঁতে মানে ভালকৈ নাথাকে, এইটো কাৰণে আৰু প্ৰব্লেমটো হৈ যায়, অসুবিধা হৈ যায়। আৰু ডক্টৰ দুজন যদি আছে কিন্তু এজন আহে এজন নাহে, কিন্তু আমি ইয়াৰ আগতে আহিছিলোঁ আহি পোৱা নাই, আপোনালোকে কি ক'ব এই ক্ষেত্ৰত? এইটো আজি মই জনামতত বুখাৰ হৈ আছে বুলি শুনিলোঁ। আৰু ইয়াৰ আগতে হৈছিল চেম কথাই কৈছে, বেমাৰ আছিলে বুলি কৈছে, মানে নাহে নেকি আচলতে? এইটোতো আহে, দুজনে আহে নেকি? হয় আহে। কিন্তু চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিন্তু আপুনি যদি চায় তেতিয়াহ'লে কিন্তু শিশু ৰোগ বিশেষজ্ঞ হওক, ডেলিভাৰী ক্ষেত্ৰতে হওক বা চাইল্ডৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হেৰি কি কয় এইটো কি কয় মানে তিনিটা আছে, তিনিটা ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু নাহে, কি ক'ব? মানে ব্যৱস্থাই নাই, এনেকুৱা ব্যৱস্থা নাই, এইটো খুব প্ৰব্লেম হৈ আছে। ডেলিভাৰী হ'লে কি কৰিব লাগে? ডেলিভাৰী মানে সিহঁতে যদি 12টা 1টালৈকে থাকে, ইয়াৰ পৰা যদি 12টা 1টাৰ পিছত যদি ডেলিভাৰী আহে এইটোতো বেলেগত লৈ যাব লাগে। ফাৰ্মাচিষ্ট অতিকৈ ডাঙৰ কথা হৈছে যে ফাৰ্মাচিষ্ট নাই, ফাৰ্মাচিটো নাই, এইটো কথা। আৰু ফাৰ্মাচিষ্ট নোহোৱাকৈ এইটো মানে চৰকাৰে হেৰি কৰি দিব লাগে। আপুনি কি কয় যে চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰি এইখন হস্পিটেল নিৰ্মাণ কৰিছে, আচলতে যি ডক্টৰ দিব লাগিছিল দিয়া নাই, কি স্বাস্থ্য বিভাগৰ কি বিফলতা নেকি? এইটো আৰু চৰকাৰে হেৰি আৰু এইটো ক'ত কি স্বাস্থ্য বিভাগতো দিব লাগিছিল, স্বাস্থ্য বিভাগ দিব লাগে, হয় এইটো কথা ঠিকেই। বিফলতা কৰিছে এইটো, হয় মানে ডাঙৰ এটা অঞ্চল মিলি এইখন মডেল হস্পিটেল হয়, হয় বৃহৎ এটা অঞ্চল মিলি, হয় ইয়াতকে চবকেইটা পাহাৰীয়া মানুহ হয়, ধৰক পাহাৰীয়া হয়, চবকেইটা পাহাৰত থাকে, তো কষ্ট হয় না ইয়াৰ পৰা যাওঁতে, বহুত কষ্ট পায়। এটাই হস্পিটেল, হয়, তো এইখন হস্পিটেল আচলতে উন্নত মানৰ চিকিৎসা থাকিব লাগিছিল, থাকিব লাগে। চৰকাৰে কি আহ্বান জনাব এই ক্ষেত্ৰত? মই অনুৰোধ কৰোঁ বিটিআৰ চৰকাৰক, শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক, আমাৰ সোনকালে এই পৰ্বতজৰা হস্পিটেলত যিমানখিনি ষ্টাফ আছে এই ষ্টাফবিলাক সোনকালে পঠাই দিব লাগে। আৰু ফাৰ্মাচী আৰু কম্পাউণ্ডাৰ ওষুধ বিশুদ্ধ এইটো দিবৰ কাৰণে পেচেণ্টৰ কাৰণে এইটো আৰু গাইনো ডাক্তৰ লাগে এটা। আৰু আমাৰ ইয়াত হেৰি কয় এম্বুলেঞ্চ আছে এটা, এইটো চলাবৰ কাৰণে ড্ৰাইভাৰ নাই, এইটো সোনকালে দিব লাগে, এইটোৱে মোৰ অনুৰোধ।